বন্ধুসকল এই ভিডিঅ'টো বনাইছোঁ আজি আৰু এটা হাৰ্বেল টি লৈ পেলাই আমাৰ অসমীয়া বাৰীতে থকা এই ভিডিঅ'টো মই মেইনলি আমাৰ যিমানখিনি বাইদেউসকলে আত্মসহায়ক গোট বনাইছে তেখেতসকলৰ কাৰণে যিসকল অৰ্গেনাইজেশ্যনে আত্মসহায়ক গোটবিলাক প্ৰমোট কৰি আছে তেওঁলোকৰ কাৰণে কেনেকৈ থলুৱা আমাৰ গছ গছনিখিনিক আমি সংৰক্ষণ কৰি বাৰীত ৰুই তাৰ পৰা এটা আমি আমাৰ নিজৰ এটা লাইভলিহুডো বিচাৰি পাব পাৰোঁ এটা ক্লাইমেট স্মাৰ্ট থলুৱা গছৰ পৰা থলুৱা খাদ্য এটা বনাই তাক আকৌ বজাৰলৈ লৈ গৈ কেনেকৈ এটা অৰ্থনীতিটো আমি সবল কৰিব পাৰোঁ বাঁহৰ পাতৰ চাহৰ ভিডিঅ'টো দেখিলে এইবাৰ এটা আৰু ধুনীয়া বস্তু যিটো আমাৰ বাৰীত আছে সেইটো হৈছে এই নুনি গছজোপা এই নুনি গছৰ পাতৰ চাহ বনাবলৈ কেনেকৈ আমি বনাওঁ আৰু ইয়াত কি কি থাকে তাৰ বিষয়ে মই এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ নুনি গছজোপা খুবেই আমাৰ মৰমৰ এতিয়াতো গোটেই ফল লাগি আছে ৰাতিপুৱাৰ পৰা চৰাই ভৰ্তি হৈ যায় ল'ৰা ছোৱালীবিলাক আহি পেলাই ইয়াত খায় নুনি আমিও খাওঁ এৰী পলু পোহোঁ আৰু লগতে এই যে কুমলীয়া পাতবিলাক এই কুমলীয়া পাতবিলাক আমি ছিঙোঁ আৰু কুমলীয়া পাতবিলাক ছিঙি পেলাই এই কুমলীয়া পাতৰ পৰা আমি মালবেৰী লিফ টি বনাওঁ এটা নুনি গছৰ ইয়াত আমাৰ যিমান ভিজিটাৰ্ছ আহে বাহিৰৰ পৰাও আহে তেওঁলোকে পেকেটো কিনি লৈ যায় আৰু ইয়াত আমাৰ খায়ো ইয়াত এক কাপ খালে তেওঁলোকে আমাক 50 টকা পাৰ কাপো দিয়ে খুব ভাল পায় ইয়াৰ বহুতো উপকাৰিতা আছে উপকাৰিতা ইমানে যে মই এখন কাগজ ল'বলগীয়া হৈছে আপোনালোকক পঢ়ি শুনাবলৈ প্ৰথম হৈছে এই নুনি গছৰ পাতৰ পৰা যদি আমি চাহ তৈয়াৰ কৰোঁ তাত বহুত এণ্টি অক্সিডেণ্টছ আছে এণ্টি অক্সিডেণ্ট থকাৰ কাৰণে কি হয় আমাৰ বিষ চিষ যিবিলাক আছে ইনফ্লেমেটৰী যিমানখিনি প্ৰব্লেম আছে কিছুমান পলিফেনলছ আৰু ফ্লেভনইডছ থকাৰ কাৰণে আমি তাৰ পৰা আমি হাত সাৰিব পাৰোঁ ই ব্লাড চুগাৰ লেভেলটো কণ্ট্ৰল কৰে এই নুনি গছৰ পাতবিলাকে এটা DNJ বুলি 1-DNJ বুলি এটা কম্পাউণ্ড আছে যাৰ কাৰণে ই কাৰ্বহাইড্ৰেটছখিনি এবজৰ্ব কৰি দিয়ে যাৰ ফলত ব্লাড চুগাৰ লেভেলটো ই ৰেগুলেট কৰিব পাৰে হাৰ্ট এটেকবিলাকৰ পৰা বচাব পাৰে ইয়াত কিছুমান এণ্টি অক্সিডেণ্টছ আৰু ফ্লেভনইডছ আছে যিবিলাকে পাতৰ আমাৰ যিটো বেড কলেষ্ট্ৰল বুলি কোৱা হয় সেই বেড কলেষ্ট্ৰলবিলাকক কমাই দিয়ে আৰু গুড কলেষ্ট্ৰল যিবিলাক আছে সেই গুড কলেষ্ট্ৰল লেভেলটো বঢ়াই দিয়ে যাতে আমি আমাৰ হৃদয় ৰোগৰ পৰাও আমি হাত সাৰিব পাৰোঁ এই ভাইটামিন চি আছে ইয়াত যথেষ্ট ভিটামিন চি আছে সেইকাৰণে ইমিউনিটি কিবা ইনফেকশ্যনৰ পৰা আমি নিজকে বচাই ৰখাৰ কাৰণে এক কাপ যদি নুনি পাতৰ চাহ আমি ৰাতিপুৱা খাওঁ তো আমি আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰিব পাৰোঁ ডাইজেশ্যন বা পচন ক্ৰিয়াটো ভাল কৰি দিয়ে এক কাপ যদি এইটো আমি ভাত খোৱাৰ পিছত যদি এক কাপ নুনি গছৰ পাত খাওঁ তেতিয়াহ'লে আমাৰ ডাইজেশ্যনটোও ভাল কৰি দিয়ে আৰু এটা ইম্পৰ্টেণ্ট এইটো আপোনালোকে চবেই ইণ্টাৰেষ্টিং পাব ই ৱেইট মেনেজমেণ্টত সহায় কৰে আজিকালিতো আমি গৈ পেলাই জিমত গোটেই লোহা চহা দাঙি মেলি কিয়নো আৰ্বান স্পেচবিলাকত যিসকল আমাৰ কাষ্টমাৰ্ছ আমাৰ বাইদেউসকলৰ প্ৰডাক্টছবিলাকৰ আকৌ কনজিউমাৰ্ছখিনি আমাৰ গুৱাহাটী চিটি যোৰহাট চিটি ডিব্ৰুগড় চিটিত থকা আৰ্বান মানুহখিনিয়ে হ'ব পাৰে যাতে আমি থলুৱা অৰ্থনীতি এটা প্ৰমোট কৰোঁ আৰু এটা ভাল বস্তু নুনি গছৰ পাতৰ চাহো খাব পাৰোঁ ইয়াত ই ৱেইট মেনেজমেণ্টত সহায় কৰে কেনেকৈ ই একদম ইট মে ইনহেবিট ফেট এবজৰ্পশ্যন এণ্ড ছাপৰ্ট মেটাবলিজিমটো বঢ়াই দিয়ে আৰু ফেটবিলাক ই এবজৰ্ব কৰোঁতে ছাপৰ্ট কৰে যাৰ কাৰণে আমি ৱেইটটো আমি আমাৰ নিজৰ যদি খুব বেছি শকত হৈ গৈছোঁ বা কিবা হৈছোঁ ৱেইট মেনেজ কৰিব পাৰোঁ এক কাপ নুনি গছৰ পাতৰ পৰা লিভাৰ হেল্থটো ভাল কৰে ইয়াত হেপেটো প্ৰটেক্টিভ কিছুমান প্ৰপাৰ্টিজ আছে যিটো কাৰণে আমাৰ লিভাৰটো ভাল হৈ থাকে আৰু আৰ্থৰাইটিছৰ কাৰণেতো ভাল বুলি ক'লোঁ বিষ চিষ যিমান গাঁঠি বিষ বা কিবা আছে তাৰ কাৰণে খুব ভাল আৰু এটা ইম্পৰ্টেণ্ট যিটো আপোনালোকে ভাল পাব সেইটো হৈছে ইয়াত এণ্টি অক্সিডেণ্টছ আৰু ভাইটামিনছ থকাৰ কাৰণে আমাৰ স্কিনটো ভাল কৰে এই ধৰি লওক এজিং ক্ৰীমবিলাক লগাই থকাতকৈ যদি এক কাপ যদি আমি নুনি গছৰ পাতৰ চাহ খাওঁ তেতিয়াহ'লে ই এজিংটো শ্ল' কৰে কলাজেনবিলাক প্ৰডাকশ্যন বঢ়াই দিয়ে আৰু ইমপ্ৰুভ স্কিনৰ টেক্সচাৰটো ইও ভাল কৰি দিয়ে ব্ৰেইন হেল্থটো আমি যদি ল'ৰা ছোৱালীকো দিওঁ তেতিয়া আমাৰ ব্ৰেইন হেল্থটো আৰু মেমৰি ৰিটেনশ্যনত ই হেল্প কৰে এইবিলাক চব ৰিচাৰ্চ কৰি থোৱা মই এই 10টা বেনিফিট আপোনালোকৰ আগত পঢ়ি দিলোঁ আৰু মহিলাসকল যিসকলে আত্মসহায়ক গোট কৰিছে তেওঁলোকক কৈছে যে আপোনালোকে গোট কৰিছে ভিঅ' কৰিছে ভিলেজ অৰ্গেনাইজেশ্যন কৰিছে থলুৱা বস্তুবিলাকে আপোনালোকক বজাৰত চিনাকি দিব বহুতে ভিডিঅ'টো চোৱাৰ পিছত মোক ফোন কৰে ছাৰ বজাৰখন ক'ত বজাৰখন আপুনি দিব নেকি নহয় মই এনেকুৱা বস্তুখিনিয়ে দেখাই আছোঁ যিবিলাক আপোনালোকে ধুনীয়াকৈ কৰক
আজিকালি ফেচবুক ইনষ্টাগ্ৰাম চবৰে হাততে আছে, মোবাইলত আছে। কেনেকৈ এইটো পাতটো ছিঙিছে, কেনেকৈ তাক ড্ৰাই কৰিছে, কেনেকৈ আপোনাৰ ওচৰত আছে, ই আপোনাক কি সহায় কৰিব। মোৰ এই ভিডিঅ'টোৱে যেনেকৈ এই থলুৱা বস্তুটো প্ৰমোট কৰিব, আপোনালোকে যে এই প্ৰডাক্টটো নিজৰ বাৰীতে বনাব, সেই ভিডিঅ'টোৱে বহুত বজাৰ কিন্তু ওচৰলৈ আনি দিয়ে। এতিয়া আমি ফুড ফৰেষ্টত আমি বহুত নুনি গছ লগাইছোঁ। মোৰ লগত স্কুলৰ ল'ৰা ছোৱালী আহে, একো নাই, ইয়াৰ পৰা ডাল এটা কাটিব, নুনি ফলকেইটাও খাব, তাৰপিছত সেই ডালটোকে আকৌ গৈ পেলাই পুতি দিলে, হাবিৰ মাজত পুতি দিয়ে, ই নিজে নিজে হৈ থাকে। এৰী পুলু কথাটো আছেই। আৰু ইয়াৰ পিছত আজিকালি বহুত ৰিচাৰ্চ হৈছে, য'ত ইয়াৰ পাতৰ পৰা ৱাইনো বনাইছে। কিন্তু আপোনালোকে সহজে ইয়াক পাতটো ছিঙক, ছাঁত শুকুৱাওক, চালনী এখনত খৰখৰীয়া যেতিয়া হৈ যাব, মইশ্চাৰ নাথাকিব, তাক 50 গ্ৰাম পেকেটত পেক কৰি পেলাই 100 টকাত বিকিলেও 2000 টকাৰ এটা প্ৰডাক্ট ঘৰতে হৈ যায়। এইখিনি সহজে কৰিব পৰা কাম, য'ত আমাক লোন নালাগে, সহায় নালাগে, কিন্তু আমি নিজৰ বজাৰত এটা থলুৱা এজোপা গছে আমি চিনাকি দিব পাৰোঁ। কৰি চাওকচোন। নুনী পাতখিনি ছিঙি আনিলোঁ, ছিঙি আনি পেলাই বাঁহৰ চালনী এখনত এনেকৈ আপোনালোকে মেলি দিলে। বেছি ৰ'দ পৰিব নালাগে, সেইকাৰণে ইয়াতে ভিতৰতে অলপমান চাহত এইখিনি আমি শুকুৱাম। এইখিনি যেতিয়া খৰখৰীয়া হৈ যাব, মইশ্চাৰটো নাথাকিব। মইশ্চাৰটো থাকিলে কি হ'ব, পিছত চাহ বনাই যেতিয়া গৰম কৰিব, তেতিয়া হয়তো অকণমান ভেঁকুৰ কিবা গুণ পাব পাৰে। সেইকাৰণে ইয়াতে চাহতে ভালকৈ শুকুৱাকৈ ড্ৰাই কৰিলে, ড্ৰাই কৰাৰ পিছত ইয়াক ধুনীয়াকৈ পেপাৰ বেগ, বাঁহৰ কেন, যিমানে ধুনীয়া ইন'ভেট আমাৰ কৰে, যিহেতু আমাৰ প্ৰডাকশ্যনবিলাক কম হ'ব, ল' ভলিউম হাই ভেলু, তো ধুনীয়া পেকেজিং কৰি পেলাই কাপোৰৰ বেগ কৰি পেলাই ধুনীয়াকৈ এইটো এটা হাই ভেলু প্ৰডাক্টলৈ নিব পাৰে, আৰু আপোনালোকে ঘৰতো খাব পাৰে। আমি এতিয়া ধৰি লওক আৰু কিছুমান কাম কৰোঁ, যেতিয়া আপুনি কৰিব, ইয়াত যেনেকৈ মই এতিয়া বাঁহৰ পাত শুকাই থৈছোঁ, বাঁহৰ পাতৰ চাহৰ কাৰণে, হয়তো মই এতিয়া বাঁহৰ পাত আৰু নুনী পাত ব্লেণ্ড কৰি পেলাই আৰু এটা প্ৰডাক্ট বনাব পাৰোঁ, তাক আৰু অলপ দাম বঢ়াব পাৰোঁ। তো আমাৰ বাৰীখনতে, আমাৰ গাঁওখনতে প্ৰকৃতিৰ মাজতে বহুত কিছুমান সম্ভাৱনা লুকাই আছে, যিবিলাক হয়তো গোটেই ৱৰ্ল্ডক ৱেলনেছ প্ৰডাক্ট বুলি কয়। এইবিলাক ৱেলনেছ প্ৰডাক্ট বুলি কয়। আৰু ৱেলনেছ প্ৰডাক্টবিলাক কিনিবৰ কাৰণে বহুত বাহিৰা কিছুমান মানুহ আছে, যিবিলাক অনুষ্ঠান আছে, তাহাঁতি বিচাৰে যে ক'ত মানে এটা ভিলেজ অৰ্গেনাইজেশ্যন গাঁৱৰ পৰা প্ৰডিউচ হৈছে। ফেক্টৰীত বনোৱা খাই খাই মানুহ আমনি লাগিছে। আৰু সেইটো ইণ্ডাষ্ট্ৰিয়েল ফাৰ্মিঙৰ এটা কথাই, যে গোটেই গাঁৱৰ পৰা গোটেই ইণ্ডাষ্ট্ৰিলৈ টানি লৈ যোৱা। বহুতে ভাবিব এইটোকে মই ডাঙৰকৈ কৰোঁ। নহয়, আপুনি যদিও কোনোবা ছ'চিয়েল এগ্ৰিপ্ৰেনাৰ হয়, কোনোবা এণ্টাৰপ্ৰেনাৰ হয়, গাঁও এখন এডপ্ট কৰি গাঁৱৰ মানুহখিনিক কৰাই পেলাই তাৰ এটা কাহানী লৈ পেলাই যেতিয়া এই নুনী পাতৰ চাহটো বজাৰলৈ যাব, ই ধুনীয়াকৈ এখন মাৰ্কেট পাব আৰু বায়াৰ্ছ পাব। ফেয়াৰ ট্ৰেড বুলি কোৱা হয়, য'ত বায়াৰ্ছবিলাকে, য'ত গোটেই মানুহখিনি একেলগে এটা বস্তু কনজাৰ্ভ কৰিছে, তাৰ পৰা সৰুকৈ একদম কোনো তেওঁলোকে কাৰোৰ পৰা সহায় নোলোৱাকৈ পৰিৱেশ অনুকূল পদ্ধতিৰে লোন চোন নলৈ পেলাই নিজকে টেনশ্যন নবহাই পেলাই যেতিয়া এই ধুনীয়া চাহটো তেওঁলোকৰ কাৰণে দিব, বহুত কিছুমান বায়াৰ্ছ আছে ফেয়াৰ ট্ৰেডৰ যোগেদি এইবিলাক কিনিব বিচাৰে। তো আমাৰ মহিলা গোটখিনিৰ কাৰণে বৰ ধুনীয়া কাম, ধুনীয়াকৈ ঘৰত কৰক। একেবাৰে চিম্পল, নুনী গছজোপা লগাব লাগে, তাকো ঈশ্বৰে ইমান সহজ কৰি দিছে, ডালটো কাটি পুতিলেই হয়। নুনী গছবিলাক বাঢ়িব, কোমলীয়া পাতবিলাক ছিঙিব লাগে, ছিঙি পেলাই চালনী এখনত চাহত এনেকৈ শুকুৱাব লাগে। তো মোৰ নুনী গছৰ পাতৰ এই নুনী মালবেৰী লিফ টিটো ৰেডি হৈ গ'ল। কি ধুনীয়া কালাৰ, চব এটা গ্ৰীনিছ য়েল্ল' কালাৰ আহিব। এই কালাৰটোতে আমাৰ ইয়াত যিমানখিনি ফৰেনাৰ্ছ আহে ফুড ফৰেষ্টত, তেওঁলোকে খুব ৰাতিপুৱা যেতিয়া এই কাপ পাই যায়, খুব ভাল পাই যায়। তো ঘৰতে আমি ল' ভলিউম হাই ভেলু কৰিব পাৰোঁ। এমেজিং টেষ্ট, খুব ধুনীয়া চাহ, খুব হিলিং, আৰু স্বাস্থ্য বেনিফিটখিনি ক'লোঁ। চব অসমীয়া মানুহে আমি ঘৰতে বনাব পাৰোঁ। বাৰীখনতে চব আছে, আমাৰ বাৰীখনে আমাৰ পৰিচয়, বাৰীখনতে চব আছে। আৰু এনেকুৱা কিছুমান শস্য যিবিলাক হাইব্ৰিড নহয়, বহিৰাগত নহয়, বীজ কিনিব নালাগে, লোন ল'ব নালাগে,
আমি ব্ৰইলাৰ পুহিবলৈ শিকা, ডাঙৰ ডাঙৰ জাৰ্চি গৰু আনি পেলাই কৰি শিকা, বা বহিৰাগত কিছুমান ড্ৰেগন ফ্ৰুটৰ নিচিনা চিমেণ্ট বালি ইটালৈ কনক্ৰিট কৰি কৰাতকেতো এইবিলাক বস্তু ঈশ্বৰে আমাক দিছে। এইবিলাকৰ চিনাকি লৈ যদি মাৰ্কেটত যাব পাৰোঁ, আপোনালোকৰ আত্মসহায়ক গোট, আপোনালোকৰ ভিলেজ অৰ্গেনাইজেশ্যন, আমাৰ থলুৱা যিখিনি এণ্টাৰপ্ৰিনাৰ্ছ, আমি বহুত ধুনীয়াকৈ ৰাইজ কৰিব পাৰোঁ। কিন্তু অকলে নহয়, এজ এ কমিউনিটি এণ্টাৰপ্ৰাইজ। থেংক ইউ।